সূৰ্য আৰু তাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা ৮টা গ্ৰহ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন সিহঁতৰ উপগ্ৰহসমূহ আৰু সেইবিলাকৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণুৰ সমষ্টিয়ে সৌৰজগত। গতিকে বন্ধুসকল, আজি আমি সৌৰজগতৰ গ্ৰহবোৰৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ আহকচোন। সৌৰজগতৰ এই গ্ৰহবোৰক দুটা ভাগত ভাগ কৰা হৈছে। বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল এই চাৰিটা গ্ৰহক আভ্যন্তৰীণ গ্ৰহ বুলি কোৱা হয়। আভ্যন্তৰীণ গ্ৰহবোৰৰ ভিতৰত পৃথিৱী আটাইতকৈ ডাঙৰ। এই গ্ৰহবোৰৰ বিশেষত্ব হ'ল ইহঁত ওচৰা-ওচৰিকৈ অৱস্থিত আৰু আটাইকেইটা শিল মাটিৰ দৰে টান পদাৰ্থৰে গঠিত। বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন এই গ্ৰহকেইটা বাহ্যিক গ্ৰহ বুলি কোৱা হয়। এই গ্ৰহকেইটা সাধাৰণতে গেছ আৰু বৰফেৰে গঠিত। আমাৰ সৌৰমণ্ডলৰ গ্ৰহবিলাকৰ ভিতৰত বুধ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ। ই আকাৰত পৃথিৱীতকৈ সৰু। বুধৰ ব্যাস প্ৰায় ৪,৮৫১ কিলোমিটাৰ। বুধৰ পৃষ্ঠভাগ শিলাময় শুকান। ইয়াত ঠায়ে ঠায়ে বহল সমভূমি, থিয় গৰা আৰু দ ফাক আদিও পোৱা যায়। দিনৰ ভাগত বুধৰ তাপমাত্ৰা বাঢ়ি গৈ প্ৰায় ৩৪২ ডিগ্ৰী চেলছিয়াছ হয়গৈ। সেইদৰে ৰাতিৰ ভাগত অতি কমি -১৯৩ ডিগ্ৰী চেলছিয়াছ মান পায়গৈ। বুধৰ বায়ুমণ্ডলত অতি কম পৰিমাণে হাইড্ৰজেন, আৰ্গন, নিয়ন আদি গেছো আছে। বায়ুমণ্ডলৰ বেছিভাগেই হিলিয়াম গেছেৰে ভৰা। এনে বায়ুমণ্ডলত জীৱৰ স্থিতি অসম্ভৱ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে সৌৰমণ্ডলত শুক্ৰৰ স্থান দ্বিতীয়। ইয়াৰ বিষুৱীয় ব্যাস প্ৰায় ১২,৩৯০ কিলোমিটাৰ। শুক্ৰই নিজ কক্ষত এবাৰ ঘূৰিবলৈ ২৪৩.০২ পৃথিৱী দিন সময় লয়। মন কৰিবলগীয়া কথা এই যে শুক্ৰই আন গ্ৰহবোৰৰ বিপৰীত দিশতহে ঘূৰে। শুক্ৰ গ্ৰহৰ পৃষ্ঠত অতি সঘনে ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ, বজ্ৰপাত আদি হৈ থাকে। ইয়াৰ আকাশত দিনতো সূৰ্য দেখা নাযায়। ৰঙচুৱা বৰণৰ শুক্ৰৰ আকাশখন আনকি কোনো গ্ৰহ নক্ষত্ৰেও ৰাতি দেখা নিদিয়ে। গ্ৰহটোত যথেষ্ট পৰিমাণে কাৰ্বন ডাই অক্সাইড থকা বাবে গ্ৰহটো অতি উষ্ণ। সৌৰজগতৰ আটাইকেইটা গ্ৰহৰ ভিতৰত পৃথিৱী মধ্যমীয়া আকাৰৰ গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়। পৃথিৱীয়ে নিজ কক্ষত আৱৰ্তন কৰিবৰ বাবে ২৩ ঘণ্টা ৫৬ মিনিট ৪.০১ ছেকেণ্ড সময় লয়। পৃথিৱীৰ এই আহ্নিক গতিৰ ফলতে আমাৰ দিন-ৰাতিও হয়। আনহাতে ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা ৯ মিনিট ১০ ছেকেণ্ড সময় লয়। পৃথিৱীৰ পৃষ্ঠভাগ টান শিলেৰে গঠিত যদিও তাৰ ওপৰত মাটি বা পানী পোৱা যায়। এই শিলৰ খোলাটোৰ তলত পৃথিৱীৰ কেন্দ্ৰভাগ ক্ৰমান্বয়ে তপত। পৃথিৱীৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে অক্সিজেন পোৱা যায়। তদুপৰি কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আৰু আন গেছো পৃথিৱীৰ বায়ুমণ্ডলত আছে। সৌৰমণ্ডলৰ আটাইবোৰ গ্ৰহৰ ভিতৰত কেৱল পৃথিৱীতেই জীৱ আছে। চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। সৌৰজগতত সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে মংগল গ্ৰহৰ স্থান চতুৰ্থ। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব প্ৰায় ২২.৭২ কোটি কিলোমিটাৰ। মংগলৰ পৃষ্ঠভাগত উষ্ণ মৰুভূমি, হিমালয়তকৈও ওখ পাহাৰ, গভীৰ উপত্যকা এই সকলো বিৰাজমান। মংগলৰ বায়ুমণ্ডলৰ চাপ অতি কম। এই বায়ুমণ্ডলৰ শতকৰা ৯৫% কাৰ্বন ডাই অক্সাইড। অৱশ্যে তেনে সামান্য পৰিমাণৰ নাইট্ৰজেন আৰু আৰ্গন গেছো আছে। সৌৰজগতৰ বৃহত্তম গ্ৰহটোৱেই হৈছে বৃহস্পতি। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে ইয়াৰ স্থান পঞ্চম। সূৰ্যৰ পৰা বৃহস্পতিৰ গড় দূৰত্ব ৭৭.৮৩ কোটি কিলোমিটাৰ। বৃহস্পতিয়ে নিজ কক্ষত এপাক ঘূৰিবলৈ ৯ ঘণ্টা ৫৫ মিনিট ৩৩ ছেকেণ্ড সময় লয়। বৃহস্পতি গ্ৰহটো মেঘৰ কেইটামান ডাঠ তৰপেৰে আৱৰা। গ্ৰহটোৰ গাত দেখা ৰঙা দাগটো জ্যোতিৰ্বিজ্ঞানীৰ বাবে অন্যতম আকৰ্ষণীয় বিষয়। শেহতীয়াকৈ পোৱা তথ্য মতে বৃহস্পতিৰ বায়ুমণ্ডলত হাইড্ৰজেনৰ পৰিমাণ বেছি। অৱশ্যে হিলিয়াম, মিথেন, এমনিয়া, জলীয় বাষ্প আদিও ইয়াত কিছু পৰিমাণে পোৱা যায়। শনি সৌৰমণ্ডলৰ ষষ্ঠ গ্ৰহ। আকাৰৰ ফালৰ পৰা ইয়াৰ স্থান বৃহস্পতিৰ পিছতে। ইয়াৰ বিষুৱীয় ব্যাস প্ৰায় ১,১৯,৮৪০ কিলোমিটাৰ। সূৰ্যৰ পৰা শনিৰ গড় দূৰত্ব ১৪২.৭০ কোটি কিলোমিটাৰ। শনি গ্ৰহটোৰ বিশেষত্ব হ'ল এই আঙুঠিবোৰ বৰফ আৰু শিলেৰে গঠিত। শনি গ্ৰহটো গোট মৰা জুলীয়া হাইড্ৰজেনেৰে গঠিত। গ্ৰহটোৰ অন্তৰ্ভাগত কি আছে এই কথা এতিয়াও জানিব পৰা হোৱা নাই, কিন্তু ই সৌৰমণ্ডলৰ আটাইতকৈ কম ঘনত্বৰ গ্ৰহ।
গ্ৰহটো ইমানেই পাতল যে আনকি পানীটো উপঙি থাকিব বুলি বিশ্বাস কৰা হৈছে। ইউৰেনাছ সৌৰমণ্ডলৰ ৭মটো গ্ৰহ। ১৭৮১ চনত ছাৰ উইলিয়াম হাৰ্শ্লে এই গ্ৰহটো আৱিষ্কাৰ কৰি জ্যোতিৰ্বিজ্ঞানৰ বুৰঞ্জীত এক নতুন যুগৰ সূচনা কৰে। দূৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা এইটোৱেই প্ৰথমটো গ্ৰহ। সূৰ্যৰ পৰা ইউৰেনাছৰ গড় দূৰত্ব প্ৰায় ২৮৭ কোটি কিলোমিটাৰ। উন্নতমানৰ দূৰবীক্ষণ যন্ত্ৰ এটাৰে লক্ষ্য কৰিলে ইউৰেনাছক নীলা সেউজীয়া বৰণৰ এটা গেছীয় বল যেন লাগে। ইয়াৰ পৃষ্ঠভাগ এমনিয়া আৰু মিথেইনৰ তৰল গোটমাৰি হোৱা বৰফ। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতত নেপচুনৰ স্থান হ'ল ৮ম। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ৪৪১.৯২ কোটি কিলোমিটাৰ। দূৰবীক্ষণ যন্ত্ৰৰ অবিহনে ইয়াক লক্ষ্য কৰা নাযায়, কিন্তু ইয়াক আৱিষ্কাৰ কৰা হৈছিল গণনাৰ দ্বাৰাহে। পাছতহে দূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰা ইয়াৰ স্থিতিৰ সত্যতা প্ৰতিপন্ন কৰা হয়। ১৮৪৬ চনত ফৰাচী বিজ্ঞানী গণিতজ্ঞ উৰবেন লেভেৰিয়াৰে গ্ৰহটো আৱিষ্কাৰ কৰে। ইয়াৰ ব্যাস ৪৮,৯৬০ কিলোমিটাৰ। নেপচুনে নিজ কক্ষত এপাক ঘূৰিবলৈ প্ৰায় ১৬ ঘণ্টা ৬ মিনিট ৩৬ ছেকেণ্ড সময় লয়। বিজ্ঞানীসকলৰ সিদ্ধান্ত অনুসৰি নেপচুনৰ গঠন দুতৰপীয়া। ভিতৰৰ তৰপটো শিল আৰু বৰফৰ, আনহাতে বাহিৰৰ তৰপটো হ'ল হাইড্ৰজেন আৰু হিলিয়ামৰ। নেপচুন গ্ৰহটোৰ বৰণ নীলা সেউজীয়া বৰণৰ। এই কথাৰ পৰা বিজ্ঞানীসকলে এই সিদ্ধান্তলৈ আহিছে যে নেপচুনৰ বায়ুমণ্ডল হাইড্ৰজেন আৰু মিথেন গেছেৰে ভৰা। বন্ধুসকল, এইখিনিতে উল্লেখ কৰিব লাগিব যে এই ৮টা গ্ৰহৰ উপৰিও প্লুটোকো ১৯৩০ চনৰ পৰা সৌৰজগতৰ অন্যতম গ্ৰহ ৰূপে ধৰা হৈছিল। কিন্তু ২০০৬ চনৰ ২৪ আগষ্টত প্ৰায় ২৫০০ বিজ্ঞানীৰ উপস্থিতিত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নৰ সভাত সবিশেষ আলোচনা আৰু পৰৱৰ্তী পৰ্যায়ৰ ভোটৰ জৰিয়তে প্লুটোক পূৰ্ণ গ্ৰহ নহয় বামন গ্ৰহ ৰূপেহে স্বীকৃতি দিয়া হয়। সেয়েহে তেতিয়াৰে পৰা সৌৰজগতৰ গ্ৰহৰ সংখ্যা হয়গৈ ৮টা। প্লুটোৰ উপৰিও সৌৰজগতত আৰু ৩টা বামন গ্ৰহ আছে। সেইকেইটা হ'ল চেৰছ, চাৰন আৰু জেনা। গতিকে ভিডিঅ'টো যদি ভাল লাগিল লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।